মই আজি আমাৰ চৰকাৰৰ 3 বছৰ আজি কমপ্লিট হৈছে আৰু আজিৰ দিনটোত আমি আমাৰ সেক্ৰেটাৰিয়েটত শান্তিৰ পতাকা উত্তোলন কৰিছো আৰু ইয়াৰ লগতে আমাৰ বডোফাৰ যি প্ৰতিমূৰ্তি আছে ইয়াত আমি সকলো পুষ্পাঞ্জলি দিবলৈ আহিছো আৰু আজি আমি এটা ডাঙৰ এটা কাম এটা হাতত লৈছো সেইটো হ'ল আমি প্লেস কৰিছো এটা প্ৰতিজ্ঞা এটা কৰিছো ইয়াতে আমাৰ সেক্ৰেটাৰিয়েটৰ প্ৰাংগণত যে অনাগত দিনত আহি থকা সময়ত আমাৰ অঞ্চলৰ পৰা এজন সুস্থ নাগৰিক আমাৰ প্ৰত্যেকজনে কেনেকৈ হ'ব পাৰে আৰু আমাৰ ওচৰে পাজৰে থকা জনগোষ্ঠীবোৰৰ লগত আমাৰ জীৱ জন্তুৰ লগত আমাৰ প্ৰাকৃতিৰ লগত আৰু কেনেকৈ আমি নিজকে মিলি পেলাই কোনো এটা হিংসা নকৰি তেখেতসকলক কোনো ক্ষতি নকৰি তেখেতসকলক একো কষ্ট নিদি পেলাই কেনেকৈ আমি সুন্দৰ এটা বিটিআৰ অঞ্চলত বসবাস কৰিব পাৰোঁ ইয়াৰ কাৰণে এটা প্লেস এটা সময়খিৰা আজি আমি সবে লৈছো আৰু এই সময়খিৰাটো সেক্ৰেটাৰিয়েটৰ পৰা লৈ পেলাই আমাৰ বিটিআৰ অঞ্চলৰ প্ৰত্যেকটো অনুষ্ঠানে কৰাব এইটো শিক্ষা অনুষ্ঠানৰ পৰা লৈ অফিসত সবতো এইটো কৰাব আৰু অনাগত দিনত আমাৰ এই কমিটমেন্টটো আজি যে আমি ইয়াত প্লেস কৰিছো এজন সুস্থ নাগৰিক হ'বলৈ হিংসা বৰ্জিত ইয়াত কোনো ধৰণৰ অসামাজিক অপ্ৰীতিকৰ ঘটনা যাতে ইয়াত নহয় এই এটা গোটেই পৰিৱেশটো ভালকৈ গঢ়ি তোলাৰ কাৰণে আমি যে ইয়াত সকলো অংশগ্ৰহণ কৰিম বা আমিও এই এজেন্ডাত সবে কাম কৰিম ইয়াৰ এটা প্লেস আমি সবে কৰিছো আৰু মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো যে যোৱা 3টা বছৰত যেনেকৈ আমি ভাবাতকে বহুত বেছি বিটিআৰ অঞ্চলৰ ৰাইজক এটা ভাল পৰিৱেশ দিবলৈ পাৰিছো অনাগত দিনতো যাতে এই পৰিৱেশটো বিটিআৰ অঞ্চলৰ ৰাইজৰ কাৰণে আমি ধৰি ৰাখিব পাৰো আৰু এই ক্ষেত্ৰত মই বিটিআৰ অঞ্চলৰ ৰাইজ সমাজসেৱক বুদ্ধিজীৱী ইয়াত থকা আমাৰ বিভিন্ন শ্ৰেণীৰ লোকসকল চিন্তাবিদসকল সাহিত্যিকৰ পৰা আদি কৰি আমাৰ খেতিয়ক আমাৰ চাকৰিয়াল যুৱকসকল সকলোকে মই অনুৰোধ কৰিছো যে এই শান্তিৰ এটা যিটো বাতাবৰণ এইটো ধৰি ৰাখিবলৈ যাতে সদায় কাম কৰে এইটো মই অনুৰোধ কৰিছো আৰু এই শান্তি পৰিৱেশটো আমাক কম সময়ৰ ভিতৰতে এই শান্তিৰ পৰিৱেশটো নিৰ্মাণ কৰাত সকলো দিশৰ পৰা সহায় কৰা ভাৰত চৰকাৰ অসম চৰকাৰক ধন্যবাদ জনাইছো আৰু আজিৰ আমাৰ মেইন উদ্দেশ্যটো হৈছে শান্তিটো ধৰি ৰাখিব লাগে শান্তি সদায় থাকিব লাগে শান্তি সদায় থাকা মানে প্ৰগতি আহিব উন্নয়ন আহিব সব আহিব গতিকে বিটিআৰ চৰকাৰৰ 3 বছৰ সম্পূৰ্ণ হোৱাত আমাৰ মূল প্লেসটো হৈছে মোৰ শপতটো হৈছে যে শান্তি ইয়াত সদায় আমি ধৰি ৰাখিব লাগিব যেনেকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক কৈছে যে বিটিআৰত আহা শান্তিৰ কপৌ চৰাইটো আমি ধৰি ৰাখিব লাগিব আৰু ইয়াৰ পিছত এটা ভাল শাসন সুশাসন ৰাইজক দিব লাগিব আৰু সকলো শ্ৰেণীৰ মানুহে চৰকাৰী যিবিলাকে বেনিফিচিয়াৰী হয় চৰকাৰে নিজৰ নাগৰিকসকলৰ প্ৰতি যি দায়িত্ব সেইটো আমি আখৰে আখৰে পালন কৰিবলৈ আমি সকলো আজি শপত গ্ৰহণ কৰিছো।